হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালেই। আজি ভাবিলোঁ মই ব্লগ হিচাপে নিদিওঁ, আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি আগবঢ়াওঁ। ৰেচিপিটো হৈছে বইল মাছ, আৰু এই ৰেচিপিটো বনাব মোৰ হাজবেণ্ডে। তেওঁ এই ৰেচিপিটো বহুত টেষ্টিকৈ বনায়। ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ ৰেচিপিটো। আপোনালোকে বাৰু বইল মাছ খাইছেনে? যদি নাই খোৱা নিশ্চয় এবাৰ আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব। বলক তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, ময়ো শিকোঁ লগতে আপোনালোককো দেখাওঁ ৰেচিপিটো। এইফালে বিলাহী দুটা সৰু চাইজৰ, ধনিয়া অলপ কাটি লোৱা আছে, তাৰপাছত আলু এটা সৰু চাইজৰ, এইফালে জলকীয়া, কেঁচা জলকীয়া, এইফালে আদা নহৰু, আৰু এইটো এটা জলফাই। এয়া অকণমান পিঠাগুড়ি লোৱা হৈছে, পিঠাগুড়িটো দিলে গ্ৰেভিটো ডাঠ হয়। এতিয়া মাছখিনি নিমখ অকণ দি ভালদৰে ধুই লৈছে। এতিয়া এখন কেৰাহীত লৈ লৈছে, তাতে মাছকেইটুকুৰা এটুকুৰা এটুকুৰাকৈ দি দিছে। এতিয়া পিচি থোৱা আদা নহৰুখিনি দি দিছে। তাৰপাছত জলকীয়া, এতিয়া কাটি থোৱা আলুকেইডোখৰ দি দিছে, আৰু এটা জলফাই দি দিছে। তাৰপাছত বিলাহীখিনি এনেদৰে দি দিছে। এতিয়া 1 টেবুলস্পুন মিঠাতেল দিছে, সোৱাদ অনুসৰি নিমখ। এতিয়া ভালদৰে গোটেই বস্তুখিনি মিহলাই লৈছে। এনেদৰে মিহলাই লোৱাৰ পাছতহে গেছত উঠোৱা হ'ব। এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি দিয়া হৈ গ'ল। এতিয়া গেছটো অন কৰি অলপ গৰম পানী দি দিছে। 2 গিলাচ গৰম পানী দিব পাৰে আপোনালোকে। আমাৰ এনেকৈ গ্লাছ হিচাপত লোৱা হোৱা নাই, এনেদৰে দিয়া হৈছে। এতিয়া গেছটো হাই ফ্লেমত ৰাখি ঢাকোন নিদিয়াকৈ 5 মিনিটমান এনেদৰে ৰাখি ভালদৰে উতলটো আহিবলৈ দিছে। এতিয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ চব্জিখিনি ধুনীয়াকৈ উতল আহিছে। এতিয়া গেছটো মিডিয়াম কৰি ঢাকোন লগাই দিব। এতিয়া ঢাকোন দি 15 মিনিটমানৰ কাৰণে গেছটো মিডিয়াম ফ্লেমত ৰাখি এনেদৰে ৰাখি দিছে। এতিয়া ইয়াতে 1 টেবুলস্পুন পিঠাগুড়ি দি দিছে। পিঠাগুড়িটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে দিবও পাৰে। আমাৰ এতিয়া আছিলে সেইকাৰণে দি দিছোঁ, আৰু পিঠাগুড়িটো দি দিলে গ্ৰেভিটো অলপ ডাঠ হয়। 10 মিনিট ঢাকোন দিয়াৰ পাছত এতিয়া ঢাকোনখন উদঙাই মাছখিনি অলপ লৰাই দিব লাগিব, ইপিঠি সিপিঠি কৰি দিব লাগিব, কাৰণ তেতিয়া দুইটা চাইডে মাছখিনি ভালদৰে সিজিব। এতিয়া কেইটুকুৰামান গোটা নহৰু দি দিছে, কাৰণ নহৰুটো খুন্দনাত থেতালি দিলে বেছি ভাল হয়। আমি মিক্সিত মাৰি দিছিলোঁ, সেইবাবে দি দিয়া হৈছে এতিয়া গোটা নহৰু। এতিয়া আকৌ আধা গিলাচমান গৰম পানী দি দিছে। এতিয়া 5 মিনিটমান ঢাকোন দি উতলাৰ পাছত এনেদৰে অলপ ধনিয়া এড কৰি দিছে। ধনিয়াখিনি আপোনালোকে পাৰিলে এনেদৰে হাতেৰে ছিঙি দিব, কাৰণ এনেদৰে ছিঙি দিলে ধনিয়াৰ ফ্লেভাৰটো ভাল হয়। আৰু এতিয়া গেছটো ল' ফ্লেমত ৰাখি 5 মিনিটৰ কাৰণে এনেদৰে ঢাকোন দি দিব। এতিয়া আমাৰ ফিছ বইল ৰেচিপি ৰেডি। দেখিবলৈ ইমান ধুনীয়া হৈছে, দেখিছেনে বাৰু আপোনালোকে? খাবলৈও বহুত টেষ্টি হ'ব যেন লাগিছে। আপোনালোকে এনেদৰে ফিছ বইল বনাই খাই চাবচোন, কেনেকুৱা পায় জনাব আমাকো। এতিয়া এয়া ধুনীয়াকৈ গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰে।